Hey guys, আপোনালোক সকলোকে মই মোৰ ভিডিঅ'লৈ আজি স্বাগতম জনাইছো আৰু এতিয়া দুপৰীয়া 3 বাজিছে আৰু বৰ্তমান লাঞ্চ কৰি মেলি ফ্ৰী হলো আৰু আজি ভিডিঅ'টো একাৰণে কৰিছো কাৰণ আজি ভণ্টিৰ জন্মদিন হয় আৰু সেইভাবে জন্মদিন বাবে কিবা কিবি কৰিমে সেইভাবে ভাবিলো আপোনালোকৰ লগত সকলোখিনি শেয়াৰ কৰো সো সেইভাবে আজি সৰু সুৰাকে হলো ভিডিঅ' এটা কৰিছো আৰু আগলে আপোনালোকে দেখিবলৈ পাই থাকিব যে ভণ্টিৰ কাৰণে কি কৰিম বাৰ্থডে বুলি কেক এটা বনাম আৰু লগতে আৰু কিবা কিবি বনাম হেয়াও দেখুৱাই থাকিম আৰু তাৰ বাহিৰেনো আৰু কি হ'ব ঘৰৰ মানুহৰ লগত কেনে ধৰণে সেলিব্ৰেশনটো হ'ব হেয়া আজি ভিডিঅ'টো দেখিবলৈ পাব সেইভাবে দেৰি নকৰাকে আৰম্ভ কৰো আহক আজিৰ ভিডিঅ'টি আৰু আজিৰ ভিডিঅ'টি একদম প্ৰথমতে মই এতিয়া যেহেতু ফ্ৰী হলো সেইভাবে এতিয়া মই কেকটো বনাবলৈ যাম বনাম মই চকলেট ফ্লেভাৰৰ কেক আৰু কেকটো বনাই পেলাই ভাবিছো মোৰ ওচৰত চকলেট আছে ৰ চকলেট সো সেইকাৰণে ভাবিলো যে চকলেটে দিয়ে মই আইচিং কৰিম কাৰণ মোৰ ওচৰত হুইপ ক্ৰীম নাই আৰু মই একেদিন উলাই যোৱা নাই বা দেউতাকো আনিবলৈ কোৱা নাই আৰু এনেকুৱা পৰিস্থিতিত সেইভাবে ঘৰত থকা চকলেটেৰে মই ডেকোৰেশন কৰিব ট্ৰাই কৰিম নাজানো কিমান ভাল হ'ব বেয়া হ'ব বাট কৰিব ট্ৰাই কৰিম সো আহকচোন ভিডিঅ'টো আৰম্ভ কৰো আমি প্ৰথমতে এতিয়া মই গৈ পেলাই কেকৰ ইনগ্ৰেডিয়েন্টছখিনি ৰেডি কৰি লওঁ আৰু তাৰ পিছতে আপোনালোকক লগ পাই আছো এতিয়া মই গোটে ইনগ্ৰেডিয়েন্টছখিনি লৈ ললো আৰু পটাপটকে মই বেক কৰি লওঁ কেকটো যাতে অভেনত দি লওঁ তেতিয়া মই আৰু বেলেগ কিবা কিবি কৰিব আছে সেইখিনি কৰিব পাৰিম সেইভাবে পটাপট বনাই লওঁ এতিয়া মোৰ কেক হৈ গল গুটেখিনি কৰি এতিয়া মই অভেনত দিম আৰু বেক হ'বৰ কাৰণে অভেন প্ৰি হিট হৈ গৈছে সো কেকটো দি লওঁ তাৰ পিছত আৰু কিবা কিবি আছে বনাবলৈ এতিয়া কেক মই বহাই দিলো আৰু এতিয়া ফ্ৰিজৰ পৰা মই চকলেটটো উলাই লওঁ কাৰণ চকলেট দি আইচিং কৰিম ডেকোৰেট কৰিম সো চকলেট মোৰ বহুত আনি থৈ দিছিলো হেয়া এটোত আছে সো উলাই থৈ দিছো ৰুম টেম্পাৰেচাৰত যাতে আহে তাৰ পিছত মই তাক ডাবল বয়লাৰত বইল কৰি পেলাই কৰিম আৰু এতিয়া মই প্ৰথমে পায়স বনাবৰ কাৰণে চাউলখিনি ভিজাই লওঁ আৰু চাউলখিনি ভিজাই লৈ পেলাই কিছু সময় তিয়াই ৰাখিম আৰু গাখীৰ মোৰ ফ্ৰিজত আছে হেয়া মই পাহৰি গৈছিলো উলাব আছে সো গাখীৰখিনি উলাই ৰাখিম যাতে নৰমাল ৰুম টেম্পাৰেচাৰত আহি যায় তাৰ পিছত মই পায়স বনোৱা আৰম্ভ কৰিম যেহেতু পায়স বনাওতে অলপ টাইম লাগে তো এয়া মই অকনমান জহা চাউল লৈছো যেটো নতুন চাউলটো হয় হেটো আছিল আনি থৈছিলে হেয়া লৈছো আৰু তাতে পানী দি পেলাই মই ভিজাই থৈ দিওঁ আৰু এনে ধৰণে 1 ঘণ্টা মানে থৈ দিম প্ৰায় তেতিয়া মানে যিমান দেৰি ভিজাব পাৰে আপোনালোকৰ পায়সটো হিমানে বেছি ভাল হয় কাৰণ যেতিয়া ভিজাই তেতিয়াতেই আসলতে চাউলৰ কুকিং প্ৰসেসটো ষ্টাৰ্ট হৈ যায় চাউলখিনি অলপকৈ কোমলা আৰম্ভ হৈ যায় সেইভাবে সো মই প্ৰায় 1 ঘণ্টা মান তিয়াই থম আৰু তাৰ পিছতে মই পায়স বনোৱা আৰম্ভ কৰিম আৰু এতিয়া বৰ্তমান কেক মোৰ হৈ আছে আৰু কেক অলপ সময় লাগিব আৰু 20 মিনিট মান লাগিব আৰু চাউলখিনি মই তিয়ালো আপোনালোকক দেখাইছে আৰু এতিয়া দেউতালে ফোন কৰিছিলো দেউতাক কলো দেউতাই সাগে চিকেন আনিম বুলি কৈছে এটা পাই না পাই হেতু ওপৰত কথা যেহেতু সিচুৱেশনটো নৰমাল নহয় আৰু আমাৰ ইয়াতে আমি যেতিয়া পাই ইয়াত আহিছো মানে ইয়াত কিছু অসুবিধা পাইছো মানে কিছুমান জায়গাত মানুহে বস্তুবোৰ বহুত এভেইলেবল পাইছে কিন্তু আমি ইয়াত পোৱা নাই সো সেই কাৰণে মানে পাবনে নাপাব হেতু গ্যাৰান্টি নাই কিয়া সো পালে নিশ্চয় আনিব যদি নাপায় তেতিয়া হলে বেলেগ কিবা কৰিম ভেজতে কিবা কৰিম আৰু যদি আনে তেন্তে ভাবি থৈছো ভেজ পোলা বনাম আৰু চিকেনৰ গ্ৰেভি তেনেকে কৰিম আৰু চাও কি হয় সো এতিয়ালৈকে ইমান ভবা নাই সো সন্ধিয়া হওক তেতিয়া চিন্তা কৰিম আপোনালোকক জনাই থাকিম দেখুৱাই থাকিম আগলৈ ভিডিঅ'টো সেইকাৰণে চাই থাকিব মোৰ কেকটো হয় মানে এইখিনি টাইমতে মই অকমান ড্ৰয়িং ৰুমটো ঠিক কৰিলো পৰ্দা লগাবলগীয়া আছিল আৰু কিবা কিবি কৰিবলগীয়া আছে সেইখিনি অকনমান কৰি পেলাই ঠিক ঠাক কৰি লওঁ
এতিয়া মোৰ গোটেইখিনি ঠিক কৰি হ'ল ড্ৰয়িং ৰুমটো পুৰা ঠিক কৰিলোঁ যিমানখিনি পাৰোঁ সো এতিয়া আপোনালোকক দেখাই আছোঁ একদম ফাইনেল লুকটো আপোনালোকক মই দেখুৱালোঁ ড্ৰয়িং ৰুমটো মই কেনেধৰণে কি কৰিলোঁ আৰু এতিয়া বলকচোন ভিতৰলৈ যাওঁ চাওঁ সবে কি কৰি আছে হাই জান হ্যাপি বাৰ্থডে থ্যাংক ইউ Hey guys, এতিয়া সন্ধিয়া হৈ গ'ল আৰু এতিয়া মই এফালে বনাই আছোঁ পায়স আৰু এফালে মই কেক ডেকোৰেট কৰিবলৈ চকলেটখিনি কাটি ল'লোঁ আৰু এতিয়া মেল্ট কৰিম চকলেটখিনি তাৰপিছত এফালে কেক ডেকোৰেট কৰিম আৰু এফালে পায়সটো হৈ আছে অলপ টাইম লাগিব সো সেয়া কৰি আছোঁ আৰু দেউতাই চিকেন আনিছে চিকেন ৰাতিৰ কাৰণে বনাম আৰু তাৰ লগত আৰু বেলেগ কিবা বনাব মোক জনাই থাকিম আপোনালোকক সো আগলৈ ভিডিঅ'টো চাই থাকক তেন্তে ৰেডি কৰি থৈ দিছোঁ এইখিনি মই মেল্ট কৰিম মেল্ট কৰি পেলাই কেকটো লেয়াৰ কৰিম পায়স হৈ আছে মই এতিয়ালৈকে ড্ৰাই ফ্ৰুটছ দিয়া নাই অলপ টাইম লাগিব সো হৈ আছে আৰু এতিয়া সকলো ৰেডি হৈ গ'ল আৰু আপোনালোকক দেখুৱাম এতিয়া ভণ্টি কেকটো কাটিব লৈছে Happy birthday to you. Happy birthday to you. Happy birthday, dear Gargi. Happy birthday to you. এইটোৱে হৈছে কেকটো মই ফটো উঠাই থৈছিলোঁ কিন্তু এনেকৈ ভিডিঅ' কৰা নহ'ল এতিয়া কাটাৰ পিছত হ'লেও আপোনালোকে চাই লওক মই অনলি চকলেট দি ডেকোৰেট কৰিছোঁ অন্য একো ইউজ কৰা নাই এয়া আছিলে আজি বাৰ্থডে স্পেচিয়েল খানা সন্ধিয়াৰ হে গাইজ এতিয়া ৰাতি 10:30 বাজিছে আৰু মই বৰ্তমান মাংস ৰান্ধি আছোঁ আৰু ইফালে মাছ ৰান্ধি থকা হৈছে আৰু আজি ভিডিঅ'টো মই ইমানতে ৰাখিছোঁ কাৰণ মই বনোৱাত খুবেই ব্যস্ত হৈ পৰিছোঁ সেইবাবে ভিডিঅ' কৰিব পৰা নাই একদম আৰু সেইবাবে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এতিয়া মই যি বনালোঁ সেই খাদ্যখিনি মই শেষত এটা ভিডিঅ' বা ফটোজ তেনেকৈ মিলাই পেলাই দিবলৈ চেষ্টা কৰিম আৰু যদি ভাল পায় তেন্তে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ তেন্তে এয়াই হৈছে আজি ৰাতিৰ আহাৰ বৰিয়লা মাছৰ জোল আলু জিকা আৰু পটলৰ সৈতে এফালে মাছ ভজা আছে আৰু এফালে মাংসৰ আঞ্জা আছে আৰু দালি ভাত আছে এয়াই আজি ৰাতিৰ আহাৰ